প্ৰথম কৃষি হিচাপে মই পাণ খেতি আধা কথাৰ পৰা আৰম্ভ কৰিছিলোঁ। কবি খেতি, বেঙেনা খেতি, ভাতকেৰেলা খেতি, দাংবডি খেতি এনেধৰণে আৰম্ভ কৰি গৈ প্ৰায় 15 বিঘামান মাটি বন্ধক ল'লোঁ। আৰু সেই 15 বিঘামান মাটিত মই বাম খেতি কৰি এই বাম মাটিখিনি বৰ্তমান মোৰ যিখন 25 বিঘা সমন্বিত এখন ফল মূলৰ বাগিচা, এই হৰ্টিকালচাৰ ফাৰ্মখন মই গঢ়ি ল'লোঁ। লখিমপুৰ 1 নং বঙালমৰাৰ ৰজত পাৱৈৰ সফলতাৰ কাহিনীয়ে ৰজত পাৱৈ প্ৰতি বছৰে মাছৰ পোনা বিক্ৰী কৰে 5 লাখ টকাৰ, বগৰী বিক্ৰী কৰে 1.5 লাখ টকাৰ, নেমু বিক্ৰী কৰে 4 লাখ টকাৰ, কুকুৰা বিক্ৰী কৰে 50,000 টকাৰ, মধুৰি কমলা টেঙা আদি বিক্ৰী কৰে 50,000 টকা। এইটো মোৰ অল্টাৰনেটিভ বায়'ফ্লক, ঠিক বায়'ফ্লক নহয়, অল্টাৰনেটিভ বায়'ফ্লক কাম এটা হেচাৰী। আজি অসমত বহুতে বায়'ফ্লক কৰি আছে। বায়'ফ্লকৰ পৰা মই নদী ক'ব পাৰোঁ, তেওঁলোকে বিশেষ লাভৱান হোৱা নাই। মানে যিহেতু বায়'ফ্লকটো সম্পূৰ্ণ ইজৰাইল টেকন'লজি, আৰু সেই টেকন'লজি সম্পূৰ্ণ জ্ঞান আমাৰ যিখনে বায়'ফ্লক কৰি আছে তেওঁলোকৰ নহয়। আৰু যথেষ্ট পোনা বাহিৰৰ পৰা কিনে, দানা কিনে, গতিকে তেওঁলোকে লাভৰ মুখ নেদেখে। গতিকে মই এই হেচাৰী প্ৰজেক্টটো এনেধৰণে বনাইছোঁ যাতে ইয়াতে পোনা জগাই নিজে পুহিব পাৰে। ইয়াতে সম্পূৰ্ণ নেচাৰেল ইনভাইৰনমেণ্ট দিয়া আছে। ইয়াতে এই থিয়ৰিটো বনোৱা হৈছে ঝৰ্ণা আৰু বৃষ্টি। ইয়াতে মাটি দিয়া আছে। মাটি দিয়াৰ কাৰণে মাছে যিখিনি মল ত্যাগ কৰে, সেই মল ত্যাগখিনি মাটিৰ লগত মিক্স হয়, সেইখিনিৰ পৰা আকৌ মানে জৈৱ প্লান্টন সৃষ্টি হয় আৰু মাছে খায়। গতিকে আপোনাৰ 60% বায়'ফ্লকত 7% দানা কিনিব লাগে। এইটো অল্টাৰনেটিভ বায়'ফ্লকত আপোনাৰ 60% দানা নিকিনিলেও হৈ যায়। গতিকে এনেধৰণে কৃত্ৰিম এটা ইনভাইৰনমেণ্ট দি যেতিয়া আমি মাছৰ খেতি কৰিম, তেতিয়াহ'লে মাছৰ লাভালাভ বেছি হ'ব আৰু বেমাৰটো কমি যাব। এটা বুলি নহয়, এনেকুৱা ঢেৰ আছে। মাছৰ পোনা মোৰ এই ৰিংকেইটা, এইকেইটা আপোনালোকে দেখিছে, এইকেইটা ব্ৰিডিং ৰিং, হেটচিং ৰিং। এইবিলাকত মই ব্ৰিডিং কৰোঁ, হেটচিং কৰোঁ। হেটচিং কৰাৰ পিছত যিখিনি পোনা, স্পন আৰু পোনা কৰোঁ ইয়াতে কণী পৰাই, এই পোনাখিনি নি পেলাই সিফালে বিভিন্ন বক্স আছে, বক্সবিলাকত ডাঙৰ কৰোঁ। তাৰ পৰা মই বেলেগলৈ মানে ছাপ্লাই কৰোঁ। 3 years মান এক্সপেৰিমেণ্ট কৰাৰ পিছত ছাকচেছ হৈছোঁ। এতিয়া 2 বছৰ ধৰি মই সম্পূৰ্ণৰূপে পোনা বিক্ৰী কৰিব পৰা হৈ আছে। যোৱা বছৰ মই 4-5 লাখ টকা বেচিছিলোঁ। এই বছৰ 3 লাখ মান টকা পোনা বেচিছোঁ। এতিয়া মোৰ শিঙি মাছৰ পোনা আছে 3-4 হাজাৰ মান, আৰু কাৱৈ মাছৰ পোনা 2,000 মান আছে। বগৰী খেতি লখিমপুৰ কেভিকেৰ উদ্যোগত মই 2017 চনত আৰম্ভ কৰিছিলোঁ। আৰু 17 চনৰ পৰা আৰম্ভ কৰি এতিয়া মোৰ প্ৰায় 2 বিঘা বগৰী আছে। ইয়াতে 240 জোপামান বগৰী আছে। তাকে গোটেই বগৰীখিনি একে সময়তে লগোৱা নাই, অলপ অলপকৈ লগাই বৃদ্ধি কৰা হৈছে। হ'লেও মানে মই বছৰত ইয়াতে ধৰ আপোনাৰ 1,20,000, 30-40 এনেকুৱা মাৰ্কেট অনুপাতে মানে আহে, লাখৰ ওপৰত আহে মানে পইচা। কি ভেৰাইটি বগৰী আছে? এতিয়া ইয়াতে মোৰ 6টা ভেৰাইটি মই ৰাখিবলৈ যত্ন কৰিছোঁ। গোটেই ভাৰতবৰ্ষত জনা মতেতো 11টামান হাইব্ৰিড প্ৰজাতিৰ বগৰী আছে। তাৰে ভিতৰত মোৰ ইয়াতে 6টা প্ৰজাতি আছে। এটা থাইলেণ্ড আপেল বগৰী, আৰু এটা বিহাৰী বগৰী বুলি কয়। মানে আপেল বগৰী আমাৰ অসমলৈ অহাৰ আগতে যিটো এটা বগৰী আহিছিলে, বিলাতী বগৰী বুলি কৈছিলে, সেইটো বগৰী আছে। আৰু বল সুন্দৰী আছে, কাশ্মীৰ আপেল বগৰী একেবাৰে সৰুটো আছে, মজলীয়াটো আছে, ডাঙৰটো আছে। এইখন হৈছে মোৰ নেমু বাগান। মোৰ নেমু বাগান টোটেল 4 বিঘা আছে। নেমুখিনি হ'ল চিটলেছ হয়, আছাম লেমন, যিটো 12 মাহ লাগি থাকে। এইটো উন্নত মানদণ্ডৰ হয়। আৰু আপোনালোকৰ চেনেলৰ থ্ৰুতে মই কৃষকসকললৈ এটা আবেদন, যে যধে মধে জয়তৰ পৰা নেমু পুলি আনি লগাব নালাগে। কাৰণ বিভিন্ন সময়ত নেমু খেতিয়কে যথেষ্ট ঠগন খোৱা দেখা যায়। কাৰোবাৰ গুটি ওলাই জৰা নেমু হৈ যায়, বা 6 মাহে লাগে, 12 মাহ নালাগে। গতিকে 12মহীয়া চিটলেছ যিটো কাজি নেমু, সেই কাজি নেমুটো বাছনি কৰি লগাব লাগে, যিহেতু কঠীয়াগুণি কৃষি। আপুনি কিমান নেমু বিকে বছৰত? মই বছৰত প্ৰায় 6 to 7 লাখ টকা মানে নেমু বেচোঁ। 6 to 7 লাখ? হয়। এইটো মোৰ লোকেল কুকুৰা ফাৰ্ম হয়।
ইয়াতে সম্পূৰ্ণ মানে অৰ্গেনিক পদ্ধতিৰে খেতি কৰা হৈছে। ইয়াতে মানে কৃত্ৰিম কোনো ব্যৱস্থাপনা কৰা নাই। লোকেল কুকুৰা পুহিবলৈ হ'লে প্ৰথমতে আমাৰ ঘৰটো আহল বহল লাগে আৰু ওপৰত মানে এখন চাং থোৱা দৰকাৰ আছে। মানে যেতিয়া কুকুৰাখিনি ডাঙৰ হ'ব, ওপৰৰ চাঙত থাকিব, তেতিয়া বেমাৰ আজাৰৰ পৰিমাণটো কমি থাকে। মুৰ্গীৰ প্ৰতিষেধক হিচাপে মই তেনেকৈ আপোনাৰ নোখুৱাওঁ। এইটো কি বুলি কয়, আপোনাৰ প্ৰতিষেধক হিচাপে মই তেনেকুৱা ভেটেনেৰি কোনো ঔষধ নোখুৱাওঁ। মই এটাই ঔষধ খুৱাওঁ, এইটো হৈছে ইয়াতে আছে, এইটো আপোনালোকে দেখিবলৈ পাইছে। এইটো সৰু সৰু টেঙেচি টেঙা। এই টেঙেচি টেঙাটো সৰ্বসাধাৰণতে কুকুৰাই নাখায়, এনেই নাখায়। যেতিয়া কুকুৰাৰ কিবা বেমাৰৰ আগজাননী হয় বা বেমাৰ হয়, তেতিয়াহ'লে এই টেঙেচি টেঙাটো খায়। আগতে এনেকৈ হৈছিলে, মই আজিৰ পৰা 10 বছৰমান আগৰ পৰা কুকুৰা কৰি আছোঁ। বিভিন্ন ধৰণৰ বেমাৰ আগত আহিছিলে, তেতিয়া মই টেঙেচি টেঙা আমাৰ ককা দেউতাহঁতৰ দিনত শুনিছিলোঁ অকণমান। এইটো খোৱাৰ পিছত আৰোগ্য হৈছিলে। গতিকে সেইটো কাৰণে মই এইটো ৰাখি থৈছোঁ, ইয়াতে খেতি কৰি ৰাখিছোঁ। আৰু কুকুৰাক মই চাইছোঁ, ইহঁতে যেতিয়া তেতিয়া নাখায়। যেতিয়া কিবা সিহঁতৰ অলপ শাৰীৰিক অসুস্থতা আহে, তেতিয়াহে এই টেঙেচি টেঙাটো খায়। পানীৰ বদলি টেঙেচি টেঙাটো খালে তেওঁলোক পুনৰ ভাল হৈ যায়। গতিকে এনেধৰণে বৰ্তমান মোৰ সম্পূৰ্ণ অৰ্গেনিকভাৱে মানে প্ৰাকৃতিকভাৱে মই কুকুৰা খেতি কৰি আছোঁ ইয়াতে। আৰু ইয়াতে আছে আপোনাৰ পাকঘৰ আছে, ইয়াতে এটা কনফাৰেঞ্চ হল আছে, আৰু পানী আছে, আচবাব, খৰি, পানী, হল আৰু আচবাব গোটেইখিনি পাব। তাৰ বিনিময়ত আমি মাত্ৰ 300 টকা লওঁ। আৰু বিভিন্ন অঞ্চলৰ পৰা মোৰ ইয়াতে পিকনিক খাবলৈ আহে। এই কৃষি ফাৰ্মৰ লগতে মই এটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছোঁ। এইটো হৈছে সূতা। বৰ্তমান প্ৰজন্মই খেৰৰ সূতা বুলি ক'লে পাহৰি গৈছে। আৰু খেৰৰ সূতাটো গ্ৰামাঞ্চলৰ এটা অবিচ্ছেদ্য অংগ। ই চলি থাকে, কিন্তু বৰ্তমান যুগত বাহিৰৰ পৰা ফুলজাৰো আহে। গতিকে আমাৰ খেৰৰ সূতাটো পৰিভৰ অসমীয়া সমাজত প্ৰচলনটো কমি গৈছে। গতিকে মই ইয়াক আকৌ মানে বৰ্তমান আধুনিক সমাজ ব্যৱস্থাৰ লগত যাতে চলিব পৰাকৈ মই এটা পৰিকল্পনাৰে সুন্দৰকৈ মানে বনাইছোঁ। ইয়াক আধুনিক ৰূপ দিবলৈ যত্ন কৰিছোঁ। আৰু এইখিনি আমাৰ লখিমপুৰ জিলাৰ বিভিন্ন মাৰ্কেটত যথেষ্ট সমাদৰ লাভ কৰিছে, আৰু বহুতে মোৰ পৰা পাইকাৰী লৈ গৈছে। এইখিনি হৈছে কেৰেলিয়ান ভেৰাইটি মধুৰি কয়, হাইব্ৰিড ভেৰাইটিয়ে এটা মধুৰি। এই প্ৰজাতিটো বিশেষকৈ তামিলনাডু আৰু কেৰেলাত বেছিকৈ হয়। মই এইটো ইয়াতে অসমতে কৰি ৰাখিছোঁ। ইয়াৰ পৰা যথেষ্ট পৰিমাণে প্ৰডাকশ্যন হয়। আৰু এই মধুৰিটোৰ বিশেষত্ব এইটোৱে যে কেতিয়াও বেমাৰ নালাগে, ভিতৰত গুটি কম, খাবলৈ কোমল আৰু কেঁচা মিঠা এটা মধুৰি। সেইকাৰণে বাণিজ্যিক ক্ষেত্ৰত ইয়াৰ বিশেষ লাভালাভ আছে, আৰু ই 12 মাহে হৈ থাকে। তাৰ পাছতে ইয়াতে আছে এইখিনি কমলা। এইখিনিয়ে কৰিছোঁ। বহুত গুটি লাগে, মানে সাংঘাতিক প্ৰডাকশ্যন হয়। অহা 3 বছৰ হৈছেহে গছবোৰ। গছবোৰ এইটোতো 50-60 ইয়াৰ্ছমান থাকে নেকি। লাইফ টাইমটো এইবিলাক গছ প্ৰডাকশ্যন হৈ থাকিব। আৰু মাটিৰ পৰাই লাগে। এতিয়া আপোনাৰ এইবিলাক গছ যে বাঁহ বান্ধি থোৱা আছে যে, এইটো কাৰণ মানে গুটি লোট ল'ব নোৱাৰাৰ কাৰণে বাঁহ বান্ধি থোৱা আছে। ইমানেই লাগে। আৰু এইটো কমলা বিশেষত্ব আপুনি চাওক, লক্ষ্য কৰিব, ইয়াতে কাঁইট নাই। শিক্ষিত কৃষক ৰজত পাৱে কৃষি জগতত কেনেকৈ আগবাঢ়িছে তেওঁৰ মুখেৰে জানো আহক। নমস্কাৰ, মই ৰজত পাৱে। মোৰ 1 নং বঙালমৰাত ঘৰ। মই আৰ্টছ গ্ৰেজুৱেট হয়। মই ঠিক 1996ৰ পৰা খেতি আৰম্ভ কৰিছিলোঁ। সেই সময়ত মই গ্ৰেজুৱেশ্যন লৈছিলোঁ। পৰৱৰ্তী সময়ত দেউতাই কেৱল চাকৰি কৰাৰ কথাই কৈছিলে, কিন্তু মোৰ খেতিৰ প্ৰতি বিশেষ ইণ্টাৰেষ্টেড হৈ গৈছিলোঁ মানে এখন কিতাপৰ জৰিয়তে। সেই কিতাপখন হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এজন আছিলে, চন্দ্ৰকান্ত চমৰ বুলি। তেখেতৰ কৃষি সাৰথি নামৰ কিতাপখন মই পঢ়িছিলোঁ। আৰু কৃষি সাৰথি নামৰ কিতাপখনৰ পৰা মই যথেষ্ট ইনকাৰেজমেণ্ট পাইছিলোঁ। আৰু কৃষি আৰু বাণিজ্যৰ ক্ষেত্ৰত যিটো সমন্বয়, আৰু ইয়াক জীৱন আৰু জীৱিকা হিচাপে যে ল'ব পাৰি, এই কথাটো তাৰ পৰাই মই ধাৰণা পাইছিলোঁ। আৰু প্ৰথম কৃষি হিচাপে মই পাণ খেতি আধা কথাৰ পৰা আৰম্ভ কৰিছিলোঁ। আধা কথা পাণ খেতি? হয়। তাৰপিছত কেনে বঢ়াই গ'ল? যেতিয়া মই আধা কথা পাণ খেতি কৰিলোঁ, পাণ খেতি কৰি মই প্ৰায় 10-12 হাজাৰমান টকা পালোঁ। সেই 12 হাজাৰমান টকা পোৱাৰ পাছত মই ওচৰৰে আমাৰ প্ৰতিবেশী দদাইদেউ হয়,
অযোধ্যা পাৱে তেখেতৰ পৰা মই মাটি 5 বিঘা বন্ধক লৈছিলোঁ আৰু সেই 5 বিঘা মই কবি খেতি, বেঙেনা খেতি, ভাতকেৰেলা খেতি, দাংবডি খেতি এনেধৰণে আৰম্ভ কৰি গৈ প্ৰায় 15 বিঘামান মাটি বন্ধক ল'লোঁ আৰু সেই 15 বিঘামান মাটিত মই বাম খেতি কৰি এই বাম মাটিখিনি বৰ্তমান মোৰ যিখন 25 বিঘা সমন্বিত এখন ফাৰ্ম, ফল মূলৰ বাগিচা, এই হৰ্টিকালচাৰ ফাৰ্মখন মই গঢ়ি ল'লোঁ। এই ফাৰ্মখন মই একেদিনাই গঢ়া নাই। আজি 2 বিঘা মাটি, কালি 1 বিঘা মাটি। যিহেতু এই অঞ্চলৰ এই এৰিয়াটোত কোনো ধান খেতি নহয়, বালিময়, 90 চনৰ বানপানীত বালিময় গৈ থৈ গ'ল। গতিকে তেখেতসকলে এইখিনি তোমাৰে মাটি, তুমিয়ে পাৰিবা এই মাটিখিনি সদব্যৱহাৰ কৰিব লাগে বুলি তেওঁলোকে মোক কম দামতে মাটিখিনি বেছি দিলে, যাৰ কাৰণে আজি মই এই বৃহত্তৰ ফল মূলৰ বাগিচাখন গঢ়ি তুলিবলৈ সক্ষম হ'লোঁ। আপোনাৰ ইয়াত এতিয়া কি আছে? আপোনাৰ গোটেই যদি আমি চাওঁ, আপোনাৰ যিহেতু এটা নামো দিছে ন আপুনি? হয়। আপোনাৰ ফাৰ্মখনৰ ৰ'দালি ফাৰ্ম। হয়। ৰ'দালি নহয় জানো আপোনাৰ? হয় হয়। ৰ'দালি ফাৰ্মত এতিয়া কি আছে আপোনাৰ ইয়াত? মোৰ ৰ'দালি কৃষি ফাৰ্মত নেমু আছে, 3টা প্ৰজাতিৰ নেমু আছে। নেমু আছে মোৰ 4 বিঘা, তাৰপিছতে বগৰী আছে 2 বিঘা আৰু হেডচাৰী প্ৰজেক্ট আছে, মধুৰি আছে, কমলা আছে, গোল নেমু আছে, এনেধৰণে বিভিন্ন প্ৰজাতিৰ আৰু জামু খেতি আছে, আমৰ খেতিও আছে। লগতে মোৰ কুকুৰা ফাৰ্ম আছে, হাঁহৰ ফাৰ্ম আছে। আনুষংগিকভাৱে মই ছাগলীও ৰাখিছোঁ আৰু গৰুও ৰাখিছোঁ আৰু লগতে এটা থলুৱা মাছৰ কৃত্ৰিম প্ৰজনন কেন্দ্ৰ, তাৰমানে হেডচাৰী প্ৰজেক্ট এটা আছে। আপুনি যদি চোৱা যায় এই গোটেইখিনি যিটো মানে আপুনি আৰ্নিং কৰিবলৈ সক্ষম হৈছে, আপুনি বছৰত কোনটো প্ৰজেক্টৰ পৰা কিমানলৈকে আৰ্নিং কৰিবলৈ সক্ষম হৈছে? মই গোটেইখিনি গঢ়ি তোলোতে, মাটি চাটি কিনোতে সেই সময়ত মই হিচাপ তেনেকৈ কৰা নাছিলোঁ। এতিয়া যেতিয়া মোৰ পূৰ্ণাংগ গোটেই বাৰীখন হৈ উঠিছে, এতিয়া মই বছৰত কিমান আৰ্নিং কৰিব পাৰিম তাৰ এটা হিচাপ বৰ্তমান আহি গৈছে। কাৰণ বগৰী খেতিৰ পৰা মই 1.5 লাখ 1 লাখ চামথিং, মানে 1.5 লাখ এইটো মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰে আৰু নেমু বতৰ আৰু মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰে। গড় হিচাপে তথাপিতো মই 4 লাখমান টকা নেমুত মই পাওঁ। তাৰপিছতে কমলা আছে, মধুৰি আছে, অন্যান্য ফল এইবিলাক বহুত বিঘাকৈ নাই, এটা ইউনিট হিচাপে আছে। ধৰ মধুৰি এটা ইউনিট আছে, ধৰ 40 জোপা, তাৰ পৰা 15-16 হাজাৰ টকা পাওঁ। 60 জোপা মোৰ কমলা আছে, তাৰ পৰা 15-16 হাজাৰ টকা পাওঁ। আপুনি কি ভাবে যে কৃষিৰ জৰিয়তে আপুনি নিজৰ জীৱনটো সুন্দৰকৈ চলাই নিয়াত অসুবিধাটো হোৱা নাই? মই কৃষিৰ জৰিয়তে নিজৰ জীৱনটো সুন্দৰভাৱে চলাই যোৱাত কোনো অসুবিধা হোৱা নাই, যিহেতু মই কাৰো হাত পতা নাই। আৰু মই যদি আজি কৃষি নকৰিলোহেঁতেন হয়তো আজি 25 বিঘা মই মাটি কিনিব নোৱাৰিলোহেঁতেন। আজি কৃষিৰ জৰিয়তে মই 25 বিঘা মাটি কিনিব পাৰিছোঁ আৰু মোৰ এই ফাৰ্মখনলৈ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন NGOৰ থ্ৰুৱেদি, ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি মানে এক্সপ'জাৰ ভিজিটত তেওঁলোকে শিক্ষামূলক ভ্ৰমণত মোৰ ইয়ালৈ লৈ আহে। ইয়ালৈ আহি যেতিয়া কৃষকসকলে ভাল পায়, কৰিবলৈ গৈ এনকাৰেজমেণ্ট এটা পায়, সেইখিনি মোৰ কাৰণে ডাঙৰ সাফল্য আৰু গৌৰৱ বুলি মই ভাবোঁ। আপুনি আজিৰ তাৰিখত কি ভাবে, এজন কৃষকৰ কিমান মূল্য আজি যিখন পৃথিৱী, এজন কৃষক হিচাপে লৈ আপুনি গৌৰৱান্বিত নে নিজৰ? মই নিশ্চয় গৌৰৱান্বিত। আজিৰ পৰা প্ৰায় 7 years মানৰ মোৰ অনুভৱ। তাৰ আগতে কৃষকসকলক আমাৰ অসমীয়া সমাজত বিশেষ গুৰুত্ব দিয়া নাছিলে। শিক্ষিত হৈ যদি কৃষি কৰ্মত জড়িত হয়, সেইজনক মানে বুলিয়ে ভবা হৈছিলে, তেনেধৰণে এনেকুৱা হৈছিলে। কিন্তু 7 বছৰমানৰ পৰা আমাৰ সমাজত যথেষ্ট পৰিৱৰ্তন হৈছে। চৰকাৰেও ইনিচিয়েটিভ লৈছে এই ক্ষেত্ৰত যে কৃষকসকলক সন্মান কৰিব লাগে। কৃষিৰ জৰিয়তে এটা উদ্যোগ গঢ়িব পাৰি বা কৃষি এটা ডাঙৰ উদ্যোগ হ'ব বা সম্ভাৱনা হ'ব পাৰে, এই ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিছে আৰু ডিপাৰ্টমেণ্টৰ মানুহবিলাকেও যথেষ্ট কৃষিৰ ক্ষেত্ৰত মানে সেউজ বিপ্লৱৰ ক্ষেত্ৰত বিশেষ মনোনিৱেশ কৰা মই দেখিবলৈ পোৱা গৈছে মানে।